ৰিম'ট আছে, সেই ৰিম'ট কণ্ট্ৰলৰ দ্বাৰা সেই ছুইচটো লাইটটো অফ অন কৰি আছে। আৰু এই ৰিম'টখন চাব একেবাৰে আমাৰ ঘৰুৱাভাৱে নিৰ্মাণ কৰা হৈছে। ৰিম'টখন আপুনি চাব পাৰে এইখন মোবাইলৰ বেটাৰী। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। তো বন্ধুসকল, নতুন নতুন আৱিষ্কাৰ লৈ মই আহিছোঁ আপোনালোকৰ লগত। তো আজি আমি দেখাম এখন আকৰ্ষণীয় উদ্ভাৱন, যি উদ্ভাৱনে আপোনাক হয়তো মনলৈ চুই যাব। সৰু বৈজ্ঞানিক শিশু যিয়ে বহুত প্ৰচেষ্টাৰ ফলত এখন চাইকেল ওলাইছে, যি চাইকেলৰ মাধ্যমে আপোনাৰ একেবাৰে বাইকৰ যি ফেচিলিটি সকলোবোৰ ফেচিলিটি দেখাইছে। আৰু সেইজন হ'ল আমাৰ গাঁৱৰে ল'ৰা এজন, নামটো কোৱা তোমাৰ? হবিবুৰ ৰহমান। আৰু এইখন চাইকেল নিৰ্মাণ কৰিছে। চাইকেলখনত সকলোবোৰ বস্তু এনেকুৱাকৈ দিছে যি আপুনি কল্পনা কৰিব নোৱাৰিব। এইখন উদ্ভাৱন তেওঁ সকলোবোৰ কথা আমাক শিকাই দিব। আহক, তুমি অলপ ভালকৈ শিকাই দিয়া, কেমেৰাটো ধৰি দিয়া, ক'লে হ'ল ভাষা যিটো ক'ব পাৰা। আৰু ৰিম'টৰ ছিষ্টেম, এতিয়া হ'ল আপোনাৰ ৰিম'ট ছিষ্টেম। এতিয়া হ'ল ৰিম'টৰ ছিষ্টেম। এই ৰিম'ট কণ্ট্ৰলৰ পৰা চাইকেলখনক চব দেখুৱাই দিব পৰা যায়। আৰু ইফালে আছে এই ৰিম'ট কণ্ট্ৰলাৰ, ইয়াৰ লগত কানেকশ্যন আছে। তো আমাৰ সকলোবোৰ কথা আমাৰ হবিবৰ ভাইয়ে দেখাই দিব, কেনেকৈ কি জ্বলে। প্ৰথমতে ইণ্ডিকেটাৰ লাইট আছে এখন, চাব। এইটা সুইচ দিলে ইন্ডিকেটার, এই যে সুইচটা দেখা, এই যে এটা সুইচ দিলে লাইটটা দেখা। হ্যাঁ হ্যাঁ, চলছে। ইফালে আৰু হৰণৰ চিষ্টেম আছে। হর্নের সিস্টেমটা এনেকুৱা। আৰু এটা নামৰ চিষ্টেমটা। আৰু এখন চাব, চাইকেলৰ মাজতে একেবাৰে নিজৰ নাম কিদৰে অংকন কৰিছে এখন মোবাইলৰ ডিছপ্লেৰ সহায়ত। মোবাইলৰ ডিছপ্লেত তেখেতৰ নামটো কেনেকৈ ড্ৰয়িং কৰিছে, আৰু সেই ড্ৰয়িঙৰ চিষ্টেমটো আপোনাৰ ৰিম'ট কণ্ট্ৰলৰ দ্বাৰা হৈ আছে। দেখুৱাই দিয়ক। তাৰপিছত আৰু আপোনাৰ দেখাব পাৰিম যে ইয়াৰ এটা আছে লাইট, যি লাইটে ডাইৰেক্ট আপোনাৰ বাইকৰ যি হেডলাইট থাকে সেই হেডলাইটৰ দৰে কাম কৰি আছে। এইটো জ্বলাই দিয়া। ইয়াৰ পোহৰটো আপোনাৰ ডিষ্টেঞ্চ চাব পাৰে। এই যে এটা এনে আছে, এটা তারপরে এটাও রিমোটর সিস্টেমৰ হয়। এইটো চাব, এই সুইচৰ ফলত আপোনাৰ ইফালৰ লাইটটো জ্বলিব। আৰু আপোনাৰ এইটো লাইটৰ বদলে এইটো লাইটৰ ফলত আপোনাৰ ইণ্ডিকেটাৰ লাইটটো জ্বলি যাব। আৰু আছে আপোনাৰ উদ্ভাৱনীয় বস্তু, চাব। এইখন লাইট আমাৰ ডাইৰেক্ট চাইকেলত এনে থাকে, সেয়ে কি কৰিছে এইখন লাইটত আৰু এখন নতুন ৰূপ দিছে। আৰু সেই নতুন ৰূপটো হ'ল আপোনাৰ চাব পাৰে, আৰু চুইচটা দি দিয়া। ইয়াৰ মাজত আকৰ্ষণীয়ভাৱে লাইট জ্বলিব, চাইছেনে নাই? ডাইৰেক্ট যেতিয়া বাইকত ব্ৰেক মাৰা হয় তেতিয়া যি ধৰণৰ সৃষ্টি হয়, এয়া উদ্ভাৱন কৰিছে। আৰু আছে আপোনাৰ আকৰ্ষণীয় বস্তু, আহক। ইফালে আছে আপোনাৰ যিটো আমাৰ চাইকেলৰ এখন কি ফ্ৰেম থাকে, এই ফ্ৰেমৰ মাজত তেওঁ এইখন লাইটৰ ইউজ কৰিছে। লাইটখনে আপোনাৰ চাইকেলখন অতি শুৱলা কৰিছে। আৰু এইবোৰ সকলোবোৰ বস্তু আপোনাৰ এখন পাৱাৰৰ দ্বাৰা যি বেটাৰী আছে, বেটাৰী কানেকশ্যনটো দিছে আপোনাৰ ইফালৰ পৰা। ইফালৰ এটা বেটাৰী আছে, সেইখন বেটাৰী হ'ল আপোনাৰ মোবাইলৰ বেটাৰী। মোবাইলৰ বেটাৰীৰ দ্বাৰা এনেখন কানেকশ্যনৰ সৃষ্টি কৰিছে। আৰু আমি ইয়াৰ চাইকেলত গভীৰভাৱে যাম, ইফালে আহক। আৰু আপোনাৰ ইয়াতে এটা লাইট আছে, আৰু সিফালে এটা লাইট আছে। ইফালে এটা লাইট আৰু সিফালে এটা লাইট। এই লাইটখন আপোনাৰ ৰিম'ট কণ্ট্ৰলৰ দ্বাৰা হৈ হ'ব। চাব, তেখেতৰ হাতত ৰিম'ট আছে, সেই ৰিম'ট কণ্ট্ৰলৰ দ্বাৰা সেই ছুইচটো লাইটটো অফ অন কৰি আছে। আৰু এই ৰিম'টখন চাব একেবাৰে আমাৰ ঘৰুৱাভাৱে নিৰ্মাণ কৰা হৈছে। ৰিম'টখন আপুনি চাব পাৰে এইখন মোবাইলৰ বেটাৰী, যি বেটাৰীৰ সহায়ত ইয়াত বৈদ্যুতিক
আপোনাৰ পাৱাৰ দিছে। ইয়াতে আপোনাৰ ছুইচ আছে। এই ছুইচৰ ফলত আপোনাৰ কি হয়, চাইকেলৰ হৰণৰ সৃষ্টি হয় আৰু কি লাইটখন অফ অন হয়। চাব এটা ছুইচ, আৰু আপোনাৰ আছে আপোনাৰ ইয়াতে 4 ধৰণৰ ছুইচ দিয়া হৈছে। ইয়াত এই ছুইচৰ ফলত আপোনাৰ টুট চাউণ্ড আহি পৰিব। আৰু আপোনাৰ নিচৰ তলত যিটো আছে সেইটো আপোনাৰ পাৱাৰ যিটো লাইটৰ কাম কৰিব। আৰু এটা আছে, ইয়াৰ দ্বাৰা আপোনাৰ সেইটো চাইকেলৰ মিডিলত যিখন আছে সিটা দেখাই দিব। আৰু আপোনাৰ এটা আপোনাৰ চাউণ্ড যিটো হৰ্ণৰ ব্যৱস্থা হয় আমাৰ বাইকৰ, ইয়াৰ ৰিম'ট কণ্ট্ৰলৰ দ্বাৰা সেইখন কৰিব বিচাৰিছে। আৰু এইখন চাইকেলখন আমাৰ যিখন সৰু বৈজ্ঞানিক, তেখেতে বহুত প্ৰতিভা আছে, কিন্তু আচলতে চবৰে আৰ্থিক সমস্যাৰ বাবে হয়তো পঢ়া শুনা কৰিব পায় নে নোৱাৰে। আপোনালোক অলপ ছাপোৰ্ট কৰক, যি ইয়াৰ মাধ্যমত আপোনালোকৰ বহুত সহায় সহযোগিতা হয়। আৰু আপোনাৰ আছে, এইটো হ'ল ইলেক্ট্ৰনিক মাধ্যম। ইয়াতে আছে এটা বেটাৰী, যি বেটাৰীৰ সহায়ত ইয়াত এটা বেটাৰী আছে, যি বেটাৰী আপোনাৰ ইয়াৰ লাইট, হৰ্ণ, তাৰপিছত আপোনাৰ যিবোৰ কানেকশ্যন আছে চব দিয়ে। আৰু সেই কানেকশ্যন আপোনাৰ চাৰ্জিং ছিষ্টেমটো আপুনি চাব। ইয়াতে আপোনাৰ যিদৰে পিলপিলিবোৰ বৰ্তমান ওলাইছে, সেনেকুৱা ধৰণৰ চাৰ্জিং পিনৰ সহায়ত আজি তেখেতে দিয়াৰ চেষ্টা কৰিছে। আৰু ইয়াৰ দ্বাৰাই আপোনাৰ চাৰ্জিং ছিষ্টেম হয়। আৰু তেখেতৰ প্ৰতিভাটো চাই আমাৰ বহুত উৎফুল্লিত কৰিছে, যাৰ বাবে আমি আপোনালোকৰ মাজলৈ লৈ আহিব খুজিছোঁ। আৰু তেওঁ কিমান দিন লাগিছে, কিমান সময় লাগিছে, আমি তেখেতৰ পৰা জানিম। আচলতে তোমাৰ প্ৰজেক্টখন কৰাতে কিমান দিন লাগিছে? 4 দিন। মাত্ৰ 4 দিনৰ ভিতৰত তুমি গোটেইখিনি কাম কৰিলা। আৰু এনেকুৱা বুদ্ধি তোমাৰ ক'ৰ পৰা আহে? তুমি মানে নিজে নিজে যিটো মানে কৰি থাকা, কেনেকৈ কৰিছা সকলোবোৰ বস্তু? খৰচা কিমান পৰিছে তোমাৰ? খৰচাটো ভালেই হৈছে, বহুত ভালে না? আচ্ছা, আৰু তুমি এনেকুৱা ধৰণৰ আৰু নতুন নতুন আৱিষ্কাৰ কৰিবা, আমাৰ ৰাইজে তোমাক সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ।